হ'ল বে ৰখা গলি যে হেই ইমান ভয় লগা কাহিনী এটা পঢ়ি আছিলোঁ তাতে তই ভয় খুৱাব লাগিছ কথা কিন্তু বেয়া হৈ যাব দেই কিনো চাই আছ বে ইমান ভয় লগাকে এই আমুকাই ভয় কি চিনিয়েই নাপায় জানো দে ক'বলৈ আহিছোঁ হেই গাইজ কি হ'ল তোমালোকৰ কিনো হ'ব আৰু গাৰ্লফ্ৰেণ্ডৰ কাজিয়া চাগে ঠিক তুমিয়ে জানো দেই কি সদায় সদায় গাৰ্লফ্ৰেণ্ডৰ কথা পাতি থাক হা আমি যাবলগীয়া জেগাডোখৰৰ কথা পাতি আছোঁ হ'ব দে তাতে এইটো কটা নিধ আৰে যাম যেতিয়াতো গম পামেই যোৱাৰ আগতে গম পালেতো যাবই মন নাযাব নে কি ক নহয় ইয়াক পঢ়িব দে ইটো আমাক তাত চোৱা চিতা কৰিব লাগিব নহয় কৰিম ৰ চোৱা চিতাটো ঐ পৰিবি নপৰোঁ দে সেইবোৰ বাদ দিয়া এতিয়া বাকীবোৰ আহি পোৱা নাই যে ক'ত গ'ল সিহঁতি আজি ব্ৰেকআপ কিং আৰু কোনো ইমান দেৰি হ'ল যে কল কৰিছিলোঁ সুমনক লৈ সি আহি আছে অ'কে লে নাম লিয়াৰ চেতান হাজিৰ হাই গাইজ তহঁত ৰেডি নে ৰেডি মানে মোক ৰাতিপুৱাই মাতি আৰু তহঁত এতিয়া আহিছ দুদিনমান থকাকৈ ওলাইছোতো অলপ দেৰি হৈ গ'ল চৰি হা এইটো বোলে একেবাৰে আনকমন প্লেচ একেবাৰে হিমালয়ৰ ওপৰত তোৰ মোৰটো ইয়াৰ বিষয়ে আমাৰ অৰুণেহে জানে তেন্তে অৰুণ কচোন এইবাৰ কি জেগা ঠিক কৰিলি মোৰ ওচৰত তাৰ এটা বিৱৰণ আছে দেখুওৱা তেন্তে ৰুদ্ধ দুৱাৰ অঁ ৰুদ্ধ দুৱাৰ চাওঁ বঢ়িয়া বে এক গুলিমে 2 শিকাৰ এইবাৰ এছাইনমেণ্ট ফুটৰ ওপৰত নহয় দোষ যিটো জেগাত মানুহ গৈ এতিয়ালৈকে ঘূৰি অহা নাই প্ৰেত আত্মাই বিচৰণ কৰে তেনে জেগাত আমি নোযোৱাতে ভাল হ'ব নেকি নে কি কওঁ আৰে যাবলৈ ওলাই আহিলে নাযাওঁ বুলি ক'লে হ'ব নেকি মই সেইবোৰ নাজানো মোৰ যাবলৈ ইচ্ছা গৈছে আৰু তুমিও যাব লাগিব নহয় প্ৰিয়া তহঁত দুটা আকৌ ষ্টাৰ্ট হ'লি প্লিজ আগতে জনা হ'লে মই সেই জেগাডোখৰ চিলেক্টেই নকৰিলোহেঁতেন তহঁতে যি ভাল লাগ পিছে তই যাবিনে নাযাওঁ তোৰতো ভয় বেছি ঐ মই ভয় খোৱা মানুহ নহয় দেই কিমান জেগাত অকলে অকলে গ'লোঁ আৰু বিকি তই ভয় নকৰিবি মই আছোঁ নহয় ঠিক আছে তেন্তে যদি বাটত প্ৰব্লেম হয় ঘূৰি আহিম কিন্তু হ'বতো অ'কে ডান থেংকছ লাভ ইউ दूध पे चिपकते रहो लव यू अरुण কি ভাবি আছ বল 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 অ'কে লেটছ গো ব'লা চুইটহাৰ্ট বল বল বল
মতলীয়া হোৱা নিজকে নিজে সলাই দিয়া সময়ৰে যি সেউজীয়া ৰং তাতে নিজকে বোলাই যোৱা দুটি উতলা মতলীয়া মন তাতে নিজক পাহৰি যোৱা জানিব বিচাৰিছ নেকি হেই আগফালে চা এইজন আকৌ কোন চালা বুঢ়া চকুৰে নেদেখ নেকি মৰিবলৈ আমাৰ গাড়ীখনে পালি ঘূৰি যা মনে মনে থাক বাচিলি নহয় আঁতৰ হ নহ'লে মোৰ হাতত মৰিবি এই মন্দি বাদ দে না গুচি আহ হে ভগৱান তুমিহে জানা আৰু আৰে ষ্টাৰ্ট কৰা আকৌ ঐ ঐ ভয় নকৰিবি দেই এইটো ভয় পাবি কি হ'লনো ইয়াতে হ'ব পালেনে Oh damn it কিহে পালে আকৌ এইখন কি যে বেমাৰী গাড়ীখন আনিলি দেই এইবাৰ আকৌ কি হ'ল আকৌ কিবা ওলাল নেকি জানো ক'ত ক'ত চাই আছো ৰ গাড়ীখনেই গ'ল একো ধৰিব পৰা নাই এতিয়া কি হ'ব ষ্টাৰ্টে নোহোৱা হ'ল দেখোন ঐ তালে আৰু কিমান দূৰ নাজানো দেই চে গাড়ীখন নিব নোৱাৰিম চাগে কি কৰা যায় এতিয়া গাড়ী নাযায় যেতিয়া খোজকাঢ়িয়ে যাওঁ ন পোৰ আৰু দেই প্ৰিন্স আমি আৰু আগবঢ়াটো ভাল নহ'ব নেকি আন্ধাৰ হ'বও ধৰিছে আৰু সেই ঠাইডোখৰো বেয়া গাড়ীত কিন্তু একো প্ৰব্লেম নাই কিন্তু কি আন্ধাৰ হ'বলৈ অলপ বাকী তাতে বতৰো বেয়া আৰু ঠাইডোখৰো ভাল নহয় তাৰ মানে কি ক'ব বিচাৰিছা আমি ঘূৰি যোৱাটো বিচাৰিছোঁ আৰে ইমান দূৰ আহি ঘূৰি গ'লে ভাল হ'ব জানো কমচে কম এক ৰাতি হ'লেতো এডভেঞ্চাৰ কৰি যাওঁ হয় এটা ৰাতিহে বিকি আমিতো অকলে অহা নাই আমি একেলগে আহিছোঁ প্ৰব্লেম ক'ত যা
তহঁতে কথাবোৰ ইমান সহজভাৱে লৈছ কেলে সকলোৱে জানে সেইডোখৰ অভিশপ্ত ঠাই বুলি চা গাড়ীখনৰ কোনো প্ৰব্লেম নাই হঠাৎ বন্ধ হৈ গৈছে হয় কিন্তু গাড়ীখনো কিয় প্ৰব্লেম হ'ব পাৰে আৰু সেইবোৰ যে সঁচা তুমি কেনেকৈ জানিলা আৰু এনেকুৱা কথাতেই তোমাক বয়ফ্ৰেণ্ড বুলি ক'বলৈ লাজ লাগে প্ৰিয়া চোৱা প্ৰিয়া তুমি মোক ভুল বুজিছা হৈ যাওঁ ব'লা নাযাওঁ তোমাৰ যাব মন গৈছে গৈ থাকা তহঁতে অলপতে কিয় লাগ মোৰ ভুল মই এনেকুৱা এটা জেগা চিলেক্ট কৰিবই নালাগিছিল মই কিন্তু জেগাটো ভাল পাইছোঁ ময়ো একো নহয় দে বিকি বাদ দে সি যায় যদি তাক যাব দে আজিৰ পৰা শেষ তোমাৰ মোৰ সময় প্ৰিয়া আৰে এইবোৰ কি কথা মন গ'লে কিবা ব্ৰেকআপ কৰিব পাৰি নি বিকি ভুল নুবুজিবি তাইৰ মূৰটো গৰম হৈছে হ'ব দিয়া সুমন মই আচলতে প্ৰিয়াক একো সুখী দিব পৰা নাই আৰু আজি এই সময়ত মই তহঁতক লগ দিব পৰা নাই মই যাওঁ তহঁতি নিজৰ খেয়াল ৰাখিবি আৰু প্ৰিয়াকো চাবি তাই পাহাৰত খোজকাঢ়ি বৰ অশান্তি পায় বিকি শুনচোন প্ৰিয়া তুমি তেনেকৈ ক'ব নালাগিছিলে তাক সি বৰ দুখ পাইছে জানা আমি ভালকৈ কোৱা হ'লে সি মানি গ'ল হয় প্ৰিয়া মানুহক বেয়াকৈ ক'বলৈ সাহস লাগে জানো কিন্তু তেওঁকে গৈ চৰি ক'বলৈ তাতকৈ বেছি সাহসৰ দৰকাৰ ই তোমাক বহুত ভাল পায় মাতে নাই আন্ধাৰ হৈ গৈছে ব'ল এতিয়া যাওঁ ব'ল এই গাড়ীখন ইয়াতে থাক বিকিটো আকৌ আহিবই ব'ল যাওঁ ব'লা আন্ধাৰ হ'ব গৈ থাকোঁ ব'লা তেন্তে ব'লা ব'লা তহঁতি নিজৰ নিজৰ বেগবোৰ লৈ ল সোনকালে আহ আন্ধাৰ হৈ আহিছে ৰাতিটো কটাবলৈ ঠাই এডোখৰ চাওঁগৈ ব'ল ইছ বৰ বোকাও যেনি চাবা বোকা আছে অ' ভণ্টি ভয় নকৰিবি দেই তই আগত গৈ থাক মই আহি আছো ঐ এদিন কি হ'ল জান মই এদিনা অকলে অকলে লিখা বালি হাবিয়েদি গৈ থাকোঁতে যিহে ওলাইছিলে সেইটো ইফালৰ পৰা সিফাল, এইজন দেখোন নদীৰ পাৰত লগ পোৱা বুঢ়াজন এই সময়ত এই হাবিখনত কি কৰি আছে বাৰু ওচৰত দেখোন ঘৰ বাৰী একো নাই বাদ দে আন্ধাৰো হৈ আহিছে গাঁওখন সোনকালে পাব লাগে ঐ সৌ তাত পোহৰ চাচোন অঁ সেইটো দেখোন এটা ঘৰ ঐ ব'ল ব'ল তালৈকে যাওঁ ব'ল ব'ল ব'ল। ব'ল ব'ল আহ 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 মই আছো আহ গাইজ সেইফালে চোৱা এখন বৰ্ড আছে এইখন খালী বে ইয়াত একো লেখা নাই পুৰণা চাইনবোৰ্ড আখৰবোৰ মোচা গ'ল আৰু আন্ধাৰ হ'ল বতৰো বেয়া
তই ঘৰটোলৈকে যাওঁগৈ ব'ল নে কি কোৱা তাকে কৰোঁ। শুনচোন ৰাতিটো ইয়াতে পাৰ কৰিব লাগিব কাইলৈ দেখা যাব আৰু বিকিটো আহিবই চাগে আমি কি অকলে থাকিব নোৱাৰো বিকিক কিয় টানি থাকা হা নহয় মানে প্ৰিয়া তুমি হ'ব এইবোৰ বাদ দে ঘৰটোত সোমাওঁগৈ ব'ল ব'ল। ব'ল সোমাওঁগৈ ঐ মতি কিবা এটা টানি ধৰিছে মোক অ' মা, কি হ'ল উৎপাত সেইডাল জেঙত লাগি ধৰিছিলি ব'ল। জেংহে আছিলে এতিয়া এনেই ভয় খাম জামানাৰ ঘৰ যেন লাগিছে ঐ প্ৰিন্স তোৰ প্ৰেম চাগে ইয়াতে আছিল ন মনে মনে থাক ইছ ইমান ধূলি সঁচাকৈ অ' বৰ ধুনীয়া ঘৰটো দেখোন বৰ আন্ধাৰ সঁচাকৈ ইমান আন্ধাৰ আৰু ইমান পচা পচা গোন্ধ যে এতিয়ালৈ ভয় খুৱাই দিছে তাতে এটা পুৰণি ঘৰ। থেংক ঐ গড তহঁতকেইটা বাৰু ভয় খালি নেকি নাখাম নেকি তই যিহে চিঞৰ মাৰিছ পাগলটো কৰবাৰ ঐ হ'ব ৰুমটো বৰ আন্ধাৰ মম এডাল জ্বলা উফ বৰ ভাগৰ লাগিছে অ' সুমন অলপ বহি লওঁ ব'ল ইছ ইমান লেতেৰা হ'ব থ ইয়াতে বৰ শুব গেলা লাগিব। গেলা গোন্ধাইছে তই চফা কৰা বেছি দিন হোৱা ঐ, নাইতো। উফ, ইমান গৰম ভাগৰো লাগিছে অ' ঐ এচিটো চলাই দে তোৰ ফটা লেকচাৰ বাদ দে সোনকালে ৰুম চাফা কৰি ৰেষ্ট ল'ব লাগে চাকৰ পাইছো দৰমহা দি থৈছিলি যে মোক বৰ টোপনি ধৰিছে। ঐ প্ৰিয়া কি হ'ল তোৰ একো নাই বাপেৰৰ বিচনা পাইছ। মই বিকিক বৰ বেয়াকৈ ক'লোঁ মই বৰ বেয়া ছোৱালী ন তোমালোকৰ যে আৰু কাজিয়া কেতিয়াও নাভাঙে প্ৰেম কেতিয়াও নকমে শুই যোৱা প্ৰিয়া কালিলৈ চব ঠিক হৈ যাব লগৰবিলাক ক'লৈ গ'ল মই জানিছিলোৱে কিবা এটা হ'ব মৰিলে চাগে নহয় ক'ত গ'ল তেনে তোৰ লগৰকেইটা মোৰ যাবলৈ মন নগ'ল মই ঘূৰি আহিলোঁ সিহঁতকো মানা কৰিছিলোঁ কিন্তু হাবিৰ ফালে গুচি গ'ল কি হয় নাজানো অঁ ওপৰৱালাজনেহে জানিব হয় ৰাতি বহু হ'ল আমাৰ ঘৰতে শুই থাকিবি আহ শুই থাকিবি ব'ল আমি যাওঁগৈ অঁ বল অঁ হ'ব দিয়ক
বেদনা ঢালি হিয়াখনো নীলাকাঢ়ি বুকুতে বেদনা ঢালি হিয়াখনো নীলাকাঢ়ি নীৰৱতাই জানে হিয়াৰ ধুমুহা কোলা হলে আনে বুকুৰ বতৰা কিয়নো ভুল ক্ষুধা বুকুতে বেদনা ঢালি হিয়াখনো নীলাকাঢ়ি বুকুতে বেদনা ঢালি অনুভৱৰ সিপাৰে অনুভৱৰ সিপাৰে তোমাৰে কথা ভাবি অভিমানী প্ৰিয়া মোৰ কিয়নো নুবুজিলা এন্ধাৰ বুকুৰ জিলিকি জ্বলা দুচকুৰ পতাত বিচাৰো খেলা কিয়নো নুবুজিলা বুকুতে বেদনা ঢালি হিয়াখনো নীলাকাঢ়ি বুকুতে বেদনা ঢালি জাগৰি নিশাতি উজাগৰি নিশাতি তোমাৰে ক্ষণ গণি আহিবানে উভতি সৰা শেৱালি গছকি আছুৰই মই বেথা ঢালি চাই জুমি পোহৰে ছাতি শুকালে নিয়ৰুটো ভৰি বুকুতে বেদনা ঢালি হিয়াখনো নীলাকাঢ়ি বুকুতে বেদনা ঢালি কি হ'ল ককাই কি হৈছে তোৰ কি হ'ল ককাই কচোন ক কি হৈছে তোৰ মোৰ বিয়াৰ লগৰবোৰ বিপদত পৰিছে মই যাব লাগিব ককাই ক'ত যাৱ ৰাতিখন ককাই নাযাবি মই তাক এই থৈ আহিব নালাগিছিল হয় নহয় ককাই তই নাযাবি তোৰ দুচবোৰ মৰিলে চাগে মই মোৰ বন্ধুবোৰ হেৰুৱাব নোৱাৰো তাতে প্ৰিয়াও আছে
তাই মোৰ জীৱন মোক বাধা নিদিবি নিতুল তাক বাধা নিদিবি তাক যাবলৈ দে তই এই তাবিজটো লৈ যা লগত ৰাখিবি তোক কোনেও একো কৰিব নোৱাৰে ভগৱানে ৰক্ষা কৰিব ৰবি ককাই তই দাখন লৈ যা ককা আশীৰ্বাদ কৰক হ'ব মই যেন সিহঁতক ভালে কুশলে ঘূৰাই আনিব পাৰোঁ আশীৰ্বাদ কৰিছোঁ ভগৱানে মংগল কৰিব এইখন লৈ যা ধন্যবাদ ভালকে যাবি ওপৰলৈ চাচোন হয়তো কি কি বস্তু একোটো নাই মই দেখিছিলো নাইকিয়া হৈ গ'ল যে এইবোৰ কি হয় হ'ব চাচোন এইবোৰ কি হয় অ' জিজাছ কি এইবোৰ আমাৰ গড হেল্প প্লিজ কিবা এটা কৰ লাগিছে আনিলে ছোৱালী কিবা এটা কৰা প্লিজ মই আছো নহয় কিবা এটা কৰা বহুত ভয় লাগিছে ভয় কৰিছ নেকি মই আছো নহয় ভয় কৰিবলৈ কি আছে ভয় খুৱাবলৈ আহিছে চালা দূৰ কৰিম চব ঠিক হৈ যাব নাযাব ভণ্টি নাযাবি মই ষ্টৰী নকওঁ অৰুণ মই কৰি দেখুৱাওঁ মই মন্ত্ৰী হয় মন্ত্ৰী নাযাবি মন্ত্ৰী দেখি কেনেকে পলালে মই আহিলে চব পলাম কি হৈছে তাৰ লগত কি হৈছে মন্ত্ৰী কোনোবাই বসে আমি মন্ত্ৰীক বচাব নোৱাৰিলো মই যে কি ভুল কৰিলো কি হ'লে আমাৰ এই ঠাইলৈ কিয় লগ ধৰিম আকৌ কি হৈছে দৰ্জা খিৰিকীবোৰ কিয় বন্ধ প্ৰিয়া তুমি ঠিকে আছা তুমি ভয় নকৰিবা প্ৰিয়া তোমালোক ঠিকে আছানে তুমি মোক মতা যেন লাগিলে প্ৰিয়া
তোমালোক যেন কিবা এটা ভয়ংকৰ বিপদত পৰিছা। অৰুণ, দৰ্জাখন খোল, আমি ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব। বিকি আমি যাওঁগৈ ব'ল, আমি আৰু ইয়াত নাথাকোঁ, সোনকালে ব'ল। আমি ইয়াৰ পৰা ওলাই যোৱাৰ আশা গ'ল, দুৱাৰখনো বন্ধ হৈ গ'ল। কেনেকে ওলাবি ঐ? কি কি কৈছে এইবোৰ? কি যে হ'ব আৰু, আমি চব মৰিম। হৈ মন্দি ক'ত? বিকি, মন্টি আৰু নাই। কি কৈছে এইবোৰ? এইফালে চা। ক'ত? মন্দি! মন্দি! হেই এই মন্দি! মন্দি! এইবোৰ কি হৈছে? বিকি, মানুহে সঁচাকে কয় জানা, ইয়াত সঁচাই প্ৰেতাত্মা থাকে। কিবা এটা কৰি আমি ইয়াৰ পৰা যাওঁগৈ ব'লা। এইবোৰ সকলো মোৰ পৰাই হৈছে। একো নহয় প্ৰিয়া, একো নহয়, তুমি নাকান্দিবা। কিবা এটাতো ৰাস্তা ওলাব। কেনেকে যাবি? দৰ্জা এবাৰ বন্ধ হ'লে কেতিয়াও খোল নাখায়। সোমাব পাৰিছোঁ যেতিয়া ওলাবও পাৰিম। চিন্তা নকৰিবি, ভগৱান আছে অ'। তেতিয়ালৈকে আমি বাচি থাকিম জানো? চেষ্টাটো কৰোঁ। ঠিক আছে, ইয়াৰ পৰা ওলাবলৈ বেলেগ ৰাস্তা চাওঁগৈ ব'ল। আহা প্ৰিয়া, ব'লা। কোন তুমি? লুকোৱা কিয়? কোন তুমি? মুখে মাতা আকৌ, নামাতা কিয়? আমি বৰ কষ্টত আছো, তুমি আমাক বচোৱা। মোৰ লগৰবোৰো ইয়াতে আছে। কি কৈছা এইবোৰ? ৰ'বা, মই লগৰবোৰক মাতি দিছোঁ। বিকি, বিকি, প্ৰিন্স, জেনি, চাওঁ এইফালে আহচোন। ক'ত গ'ল? ইয়াতে আছিলেচোন। প্ৰিয়া, তুমি ঠিকে আছাতো? অ' বিকি, কি হ'ল তোৰ? প্ৰিয়া, কি হ'ল তোৰ? ইয়াতে ছোৱালী এজনী আছিল, কি কি প্ৰিয়া? নাইকিয়া হৈ গ'ল। ক'ত প্ৰিয়া, ক'ত? তই বগলা হোৱা নাইতো, ইয়াত ছোৱালী ক'ৰ পৰা আহিব? নহয় জেনি, তাই মোৰ লগত কথা পাতিছে। ক'ত? তাই বন্ধুবোৰ ইয়াতে আছে বুলি কৈছে, মোক বিশ্বাস কৰা। ভয় নকৰিবা, এইবোৰ মনৰ ভ্ৰম। নহয় বিকি, মই সঁচাকৈয়ে দেখিছোঁ। তাই ঠিকেই কৈছে। কি? এইফালে চা। এইবোৰ কি হৈছে? এইবোৰ কি দেখিব পাইছোঁ? জেনি, এতিয়া কি হ'ব? মোৰ বিৰাট ভয় লাগিছে। কি হ'ব এতিয়া? কোৱা প্ৰিয়া, কোৱা। মই লগ পোৱা ছোৱালীজনী মোক বাৰে বাৰে সিহঁতক বচাবলৈ কৈছে। মোৰ এনে লাগিছে যেন সিহঁতি আমাক বাৰে বাৰে কিবা এটা ক'ব বিচাৰিছে আৰু বুজাব বিচাৰিছে। যিয়ে নহওক, সেইবোৰ বাদ দিয়া, ইয়াৰ পৰা ওলোৱাটো চিন্তা কৰা। প্ৰিয়াই ঠিকেই কৈছে।
কথাবোৰ অকণমান গুৰুত্ব দেচোন মোৰ বিৰাট ভয় লাগিছে ভয় নকৰিবি ৰচোন ধৈৰ্য ধৰ ঠিক আছে তেন্তে আমি ইয়াৰ পৰা ওলাই যাওঁ ব'ল কেনেকৈ যাবি দৰ্জাখন নুখুলে যে দৰ্জা এবাৰ বন্ধ হ'লে কেতিয়াও খোল নাখায় দৰ্জাখন সঁচাই খোল নাখায় দেখোন এইটোৱে চাগে সেই ঘৰটো ৰুদ্ধ দুৱাৰ কি কেতিয়াও খোল নাখায় কি ক'লি ৰুদ্ধ দুৱাৰ তহঁতে মোৰ লগত ধেমালি কৰা নাইতো অঁ প্ৰিন্সে ঠিকেই কৈছে দৰ্জা খোল নাখায় কিন্তু ইয়াৰ পৰাতো ওলাই যাবই লাগিব তুমি চিন্তা নকৰিবা প্ৰিয়া শুনচোন সকলোৱে মিলি দৰ্জাখন ভাঙি হ'লেও ওলাই যাওঁ ব'ল 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 আমি সকলোৱে চেষ্টা কৰিছোঁ মোৰ লগত ঠেলি আহ নাই লাভ নাই হে ভগৱান কি কৰোঁ আমি এতিয়া এইবোৰ চব বোকাৰে হৈছে ইয়াৰ বাবে ময়ে নাই নহয় প্ৰিয়া যি হ'ব লগা আছে হৈ গৈছে তোমাৰ কোনো দুখ নাই প্ৰিয়া প্ৰিন্স যদি বাচিবৰ মন আছে তেতিয়া সোনকালে কিবা এটা কৰোঁ বল একো লাভ নাই দৰ্জাখন খোল নাখালে কেনেকৈ ওলাবি কণা এটা নপৰিবি বল কৰ্ট বচোৱা নাকান্দিবা যেনি ধৈৰ্য ধৰা চোৱাচোন দৰ্জাখন দেখোন লাহে লাহে খোল খাইছে কোনোবা এজন আহিছে চোৱাচোন কোন 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 এইটো বুঢ়া তই ৰাস্তাৰ পৰা বুঢ়াটো দেখোন মই এতিয়া বুজিছোঁ যত গোট খাই আমাৰ মন্ত্ৰী আৰু অৰুণক ইয়ে মাৰিলে বুঢ়া সঁচা কথা ক সিহঁতক তই কিয় মাৰিলি কি দুখ আছিল সিহঁতৰ আমিতো মৰি নাই কিন্তু মৰাৰ আগতে তোকো ধৈৰ্য ধৰ ইয়াক মই সুধো চালা বুঢ়া হেই ক এতিয়া সিহঁতক কিয় মাৰিলি
মোৰ বন্ধু দুটাক মাৰি পেলালে অ' সিহঁতেনো কিনো কৰিছিল হা এইবোৰ জানি তোমালোকৰ কি লাভ হ'ব লাভ হওক নহওক তই ক সোনকালে এইবোৰৰ বাবে মই দায়ী নহয় ইয়াৰ বাবে দায়ী ইয়াত থকা সেই প্ৰেতাত্মাবোৰ কি প্ৰেতাত্মা জানিব বিচাৰিছা যদি মই কওঁ শুনা তেন্তে এসময়তে এই ঘৰটো এটা সুন্দৰ অনাথ আশ্ৰম আছিলে আৰু মই তাৰ মেনেজাৰ আছিলোঁ লাহে ঘূৰা হেমন্ত এইফালেও অলপ পানী দি দেচোন দিম আৰু ৰাজু এইফালে পানী দিছোঁ দিছোঁ দাদা এই পৰিবা চাবা লাহে লাহে কৰিবা চাবা লাহে ঘূৰা বঢ়িয়া ভাত হ'ল ভাজি হোৱা নাই মই খেলিবলৈ দে আকৌ মোক খেলা আকৌ মই খেলো গা নধোৱাকৈ ভাত বনাওঁ ঘূৰা মোৰ টোপনি ধৰিছে মই জানো নহয় তোমাৰ ক'ত টোপনি ধৰিছে মিছাকে কৈছা সাধু শুনিবলৈ মন গৈছে নহয় খোৱা কেইটামান খোৱা নালাগে নাকান্দিবা ৰাজু এইখিনি বিচনাত শুই থাকে যা ঠিক আছে হ'ব কচলৈ আহা নাকান্দে অ' দেহি টোপনি ধৰিছে অ' নেকান্দিবাচোন তহঁতক কিবা লাগিব নেকি আৰু নালাগে দিয়া ধন খুৰা মোৰ হৈয়ে গ'ল ৰাহুল চোন তহঁতৰ হ'ল নাই খুৰাহঁতৰ ভোক লাগিছে চাগে সোনকালে কৰ খুৰাহঁতে খাই বৈ শুব লাগে নহয় ইছ অলপ বেছি একেবাৰে হ'ল আজি অলপ বেছিয়ে হ'ল নেকি পেটটো দেখোন বৰ গুৰ গাৰ কৰিছে ঐ ধন ৰাজু ঐ দাদাৰ কিবা এটা হৈছে উঠোন কি হৈছে দাদা দাদা আপোনাৰ কি হৈছে দাদা কি হৈছে আপোনাৰ দাদা কি হৈছে দাদা কি হৈছে কি হৈছে একো নহয় দাদা চিন্তা নকৰিব ভাল হৈ যাব দাদা এখন চকী বহি লওকচোন আপুনি বেছি দে অ' ধন কি চাই আছ বেছি দে দাদা বেছি দে বেছি হৈছে মোৰ কথা বেয়াহে দেখিছো আপুনি চিন্তা নকৰিবচোন একো নহয় ৰ'ব ঘূৰাব নোৱাৰা হৈছো দেখোন ৰাজু অলপ গৰম পানী দিয়াচোন চা হ'ব দাদা এতিয়া আনিছোঁ তই সকলোবোৰ মই ভৰিত অলপ চহাই দিওঁগৈ লোৱাৰ সময় হৈছে মই আজি নাবাচো সেইবোৰ নকওঁচোন দাদা মই সহ্য কৰিব নোৱাৰা হৈ আছো
মোৰ কথা মন দি শুন। শুনিছোঁ দাদা, আপুনি কৈ যাওক। আজিৰ পৰা এই অনাথ আশ্ৰমৰ সকলো দায়িত্ব মোক চম্জালো। তই সকলোবোৰ মন দি চলাবি, ল'ৰা ছোৱালীখিনিক ভালকৈ চাবি। তই একো চিন্তা নকৰিবি, মই ব্যৱস্থা কৰি থৈছো। তই চিন্তা নকৰিবি। মই বহুত টকা বেংকত জমা কৰি থৈছো। তাৰ পৰা তই এই আশ্ৰমৰ কাৰণে যিমান লাগে টকা খৰচ কৰিবি। আপুনি এইবোৰ কি কৈছে দাদা? আলমাৰীটো আপুনি এইবোৰ কি কৈছে? সম্পত্তিৰ কাগজ পত্ৰবোৰ আছে, ভালকে ৰাখিবি। লগ পালি সোনকালে দে। ৰাজু দাদা আৰু এই সংসাৰত নাই। আমাক এৰি থৈ গুচি গ'ল। তাৰপিছত আৰু কি হ'ল ককা? কম সকলো কম। কেইমাহমানৰ পিছত মন হীৰা দৈ চাইকেল নহয় টিলিঙা। মন হীৰা দৈ চাইকেল নহয় টিলিঙা। মন হীৰা দৈ চাইকেল নহয়। হেৰা ইয়াৰ আইচি কোনহে আছে? কিন্তু কিয়? ঐ, কিবা কথা পাতিব লগা আছে, মাতি দে। কোন আহিছে ৰাজু? নমস্কাৰ নমস্কাৰ নমস্কাৰ। আমি আচলতে এই ঠাই টুকুৰাৰ কাৰণে আহিছিলোঁ। মানে ঠাই টুকুৰা আমাৰ বৰ পচন্দ হৈছে। আমি ইয়াত এটা ফেক্টৰী বনাব বিচাৰিছোঁ। ইয়াৰ বাবে ঠাই টুকুৰা আমাৰ বৰ উপযুক্ত হৈছে। গতিকে যদি আপুনি এই মাটি আৰু ঘৰ বিক্ৰী কৰে তেন্তে মই উচিত মূল্য দিবলৈ প্ৰস্তুত আছোঁ। নাই, মই এই ঘৰ আৰু মাটি বিক্ৰী কৰাৰ কথা ভবা নাই। বেয়া নাপাব। নহয় মানে এই মাটি আমাক দিয়কেই। আপুনি বিক্ৰী টকাৰে আন ক'ৰবাত মাটি অকণ লৈ লওক, কিন্তু আমাক দিয়কেই। চাওক, মোক আপোনালোকে অনুৰোধ নকৰিব। মই এই মাটি আৰু ঘৰ বিক্ৰী নকৰোঁ, কাৰণ এই মাটি আৰু ঘৰৰ লগত মোৰ এই ল'ৰা ছোৱালীখিনিৰ জীৱনৰ কথা জড়িত হৈ আছে। কিয় দিব নোৱাৰে আপুনি? ইয়াৰ পৰা আপুনি গ'লেগৈ আপোনাৰ চব ফালৰ পৰা সুবিধা হ'ব। মই ক'লোঁ নহয়, মই মাটি বিক্ৰী নকৰোঁ। আপোনালোকে ইয়াৰ পৰা সোনকালে যাওক, মোৰ সময় নাই। হেৰি বেছি গৰম দেখাইছে যে নিদিলে নিদো বুলি ক'ব, কিন্তু গৰম নেদেখাব।
অনুগ্ৰহ কৰি আপোনালোকে ইয়াৰ পৰা গুচি যাওক মোৰ বহুত কাম আছে যাওক ইয়াৰ পৰা চাই লওঁ বল চাল্লা বুঢ়া চামটো ঐ পোৱালি তহঁতৰ বুঢ়াটো আছে নাই অ' বুঢ়া তাৰমানে আমাৰ খুৰাৰ কথা কৈছে আছে আছে ভিতৰত আছে যাচোন মাতি দেগৈ ঐ ব'ল মাতি দিওঁগে হেই অ' খুৰা ঐ আহিছে বুঢ়া এইটো কি হ'ল ঐ বুঢ়া শৰ্মাই আমাক আপোনাৰ ওচৰলৈ পঠাইছে মাটিখিনিৰ বাবদ আপোনাক আৰু অলপ টকা দিম বুলি কৈছে গতিকে আপুনি আমাক মাটিখিনি দি দিয়ক তেওঁক সিদিনাই মই কৈ পঠিয়াইছোঁ মই তেওঁক মাতি নেবেচোঁ নিদিয়ে দিবই লাগিব এই মাটিডোখৰ আপুনি আমাক নিদিওঁ বুলি কৈছোঁ নহয় মই কি কৰিবি ঠিক আছে বুঢ়া আমি তোক চাই ল'ম মোক কি বুলি ভাবিছ তহঁতি হা যা কৈ দে তহঁতৰ শৰ্মাক মই মাতি নিদিওঁ ঠিক আছে এই মাটিখিনি এদিন নহয় এদিন লৈ আছো বৰ সহজ পাইছ হ'ব যা চাই ল'ম ঐ ব'ল ইয়াক পিছত চাই ল'ম ঐ বুঢ়া তোক মই চাই আছো ৰ দেখিম বাৰু তহঁতক ভাল মানুহক জোকাই লৈছ ঠিক আছে হ'ব আহিবচোন কেতিয়াবা হ'ব হ'ব শৰ্মাদা বুঢ়াটো দেখোন কোনোপধ্যে মান্তি নহৈছে তেওঁ কৈছে মাটি ঘৰ আৰু সম্পত্তি কেতিয়াও বিক্ৰী নকৰে ইমান খাতিৰ কৰিছো পইচাও দিছো তাক তথাপিতো সি মান্তি নহয় নহয় কেতিয়াও মান্তি নহয় কি কৰা যায় শৰ্মাদা বুঢ়াক এক পিতন দি দিয়া যাওক নেকি নাই তেনেকুৱা একো নকৰিবি এটা কাম কৰিব পাৰি কি বে কি কচোন বুঢ়া তাত দুটা ৰান্ধনি আছে মই আলেঙে আলেঙে খবৰ কৰিছোঁ তাৰে এটা বৰ দুখীয়া তাতে তাৰ গাঁৱৰ ঘৰত তাৰ বহুত ধাৰ বাকী লাগি আছে আৰু তাক যদি কেনেবাকে আমি টকাৰ লোভ দিব পাৰোঁ তাৰ দ্বাৰাই আমি ল'ৰা ছোৱালীখিনিক বিহ দি মাৰিব পাৰিম ল'ৰা ছোৱালীখিনি মাৰি আমাৰ কি লাভ হ'ব কি কথা ক তই লাভ হ'ব কিয় নহ'ব চাওক ল'ৰা ছোৱালীখিনি মাৰি পেলালে বুঢ়া আৰু ৰান্ধনিৰ তাত কি কাম তেতিয়া বুঢ়াই বিক্ৰী নকৰি পাৰে গুড থিংকিং বে ইউ আৰ ৰাইট তোৰ মগজত যে কিবা কিবি আছে বুলি আজিহে গম পাইছো দেই কি কোৱা কেদি মোৰ মগজটো ভালেই
কিন্তু আপোনালোকেহে পাত্তা নিদিয়ে। এটা কথা নহয়, তথাপিতো যদি মান্তি নহয় তেতিয়া কি কৰা হ'ব? তাৰো উপায় আছে। কি? আমি তেতিয়া জোৰ জবস্তি মাটিৰ কাগজ পত্ৰ কাঢ়ি আনি সেইখিনি জাল কৰি ল'বওতো পাৰোঁ, নে কি ক? হয় হয়। ৰ আৰু এটা বুদ্ধি আছে, আমি দুয়োটাই কৰিব পাৰোঁ। ঠিকেই, আমি দুয়োটাই কৰিব পাৰোঁ। এই ৰাজু, ৰাজু ক'ত গলি তই? চাওঁ এইফালে আহ। কওক দাদা। এই বজাৰৰ পৰা আহি যা। হ'ব দাদা। এইখন লিষ্ট ল। ঠিক আছে। এই ৰ ৰ ৰ। অঁ দাদা। এই টকাই মাইনাহঁতৰ কাৰণে চকলেট লৈ আহিবি যা। হ'ব এই দেৰি নকৰিবি, সোনকালে আহিবি। ঠিক আছে। অ' দাদা, চিগাৰেট এটা দিয়কচোন। দোকানী চকলেট আছে নাই? হেৰা, শুনাচোন, তুমি বাৰু অনাথ আশ্ৰমত কাম কৰা নেকি? হয়, কওকচোন। তুমি মোক কাম এটা কৰি দিব লাগিব, পাৰিবানে? তাৰ কাৰণে তোমাক টকা দিম, চিন্তা নকৰিবা। কি কাম? আগতে কামটো কওকচোন, সোনকালে কওক, মোৰ দেৰি হৈছে, কাম আছে নহয়। তুমি এটা কথা হ'লো ল'ৰাহঁত, কওকচোন দাদা। মই ৰাতিপুৱা কালিলৈ বিশেষ কাম এটাত গাঁৱৰ ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। হয় দাদা। মোৰ ভাইটোৰ হেনো বৰ অসুখ, বুজিছ? পাক এটা নামাৰিলে বেয়া হ'ব। অৱশ্যে বহুত দিন ঘৰলৈও যোৱা নাই। চিন্তা কৰিব নালাগে, মই কাইলৈ ঘূৰি আহিম। ঠিক আছে। ল'ৰা ছোৱালীকেইটাক তহঁতি চাবি দেই। চিন্তা নকৰিবা দাদা। বুঢ়া নাথাকোঁতে এই সুযোগতে কামটো কৰিব লাগিব, তাৰপিছত মই পলাই গুচি যাম। এইডাল কি যে নহয়, কেনেকৈ শুৱে এইটো? চাওঁ চাওঁ ভৰিখন, চিধাকৈ শুক।
ঐ তহঁত দুটাই মৰি থকা ল'ৰা ছোৱালীকেইটা দিহা কৰগৈ মই এই বাচি থকা ৰান্ধনীটোৰ পৰা কাগজবোৰ হাচিল কৰি লওঁ কি চাই আছ যা তহঁত ঐ ঘৰৰ কাগজবোৰ ক'ত আছে ক মই নাজানো দাদা মেনেজাৰে জানো দাদা কি তই নাজান নাজানো তোক মাৰি পেলাম তই ঐ উঠ কেদি ইয়াক এনেকে দিলে নহ'ব দাদা মই নাজানো ইয়াক ভালকে হেকা দিব লাগে দে ইয়াক ভালকে দে লুকুৱালৈকে মাৰি থাক ক'ত আছে ক ক মাৰ ভালকে সোনকালে ক নহ'লে মাৰত মৰি থাকিবি এতিয়া ক সোনকালে এদিন মই আলমাৰীটোত মেনেজাৰ থোৱা দেখিছিলোঁ দাদা সেইটো কথাকে অথনিৰ পৰা চাল চালা হাৰামি সেইটোকে ক'বলৈ ইমান দেৰি লগালি পালি নে নাই পোৱা ৰ চাই আছো দেৰি হৈছে জলদি কৰ জলদি কৰ পাই গলো কি কবে একেলগে বাচিলি
ধৰণৰ আৰে তই এনেকৈ কিয় কান্দিছ কিয় হে কচোন ক ধন ক কি হ'ল সিহঁতক মাৰি পেলালে দাদা কাক মাৰিলে কোনে মাৰিলে কাক মাৰিলে তই কবি ধন নে তই কান্দি থাকিবি এতিয়া কোনে কাক মাৰিলে ক ধন মানুহকেইটাই মাৰি পেলালে দাদা মইনা কিয়নো মাৰি পেলালে আৰু ৰাজু পলাই গ'ল ক'ত ৰান্ধনীটোৰ লগত দেখোঁ পোৱালি এটাও বাচি গ'ল ধেৎ চাল্লা দাদাক জন্মটো ভাল হ'ব কি হ'ল ইয়াৰ কি হ'ল কিয় হাঁহিছে খুলি ক বুঢ়া আহি পালেহি বুঢ়া এতিয়া পানীত হাঁহ নচৰা অৱস্থা কি ক একেবাৰে ভাগি পৰিছে কিন্তু কি কিন্তু পোৱালি এটা আৰু ৰান্ধনীটো বাচি গ'ল বে সেইটোৱে চিন্তাৰ বিষয় হৈ পৰিছে হেই এটা পোৱালিক লৈনো অনাথ আশ্ৰম চলাব পাৰেনে মুঠতে সিও ইয়াৰ পৰা ফুটিব লাগিব তেন্তে দাদা কাগজ পত্ৰ কামবোৰ সোনকালে কৰি পেলালে হ'ল হ'ব সকলো হৈ যাব কামটো তেনেহ'লে হৈ গ'ল বুলিয়েই ধৰা বৰা ভাইটি হেমন্ত বৰুৱাৰ ঘৰত আছেনে অঁ আছে তেখেতক মাতি দিয়াচোন ৰ'ব মাতি দিছোঁ দাদা দাদা আপোনাক বিচাৰি মানুহ আহিছে নমস্কাৰ নমস্কাৰ বহকচোন হয় ঠিক আছে আপোনাৰ নামত এখন কোৰ্টৰ কাগজ আছে জানুৱাৰী মতে এই ঘৰ সম্পত্তিৰ মালিক মিষ্টাৰ অভিষেক শৰ্মা আপুনি অবৈধভাৱে এই মাটি দখল কৰি আছে গতিকে অতি সোনকালে আপুনি এই মাটি ঘৰ খালী কৰি দিব লাগে কি এই মাটি সম্পত্তিৰ গৰাকীটো স্বৰ্গীয় গজেন্দ্ৰনাথ হাজৰিকা মই সেইবোৰ নাজানো কোৰ্টৰ কাগজে যি কৈছে ময়ো তাকেহে কৈছোঁ কোৰ্টৰ কাগজ চাওঁ এয়া লওক গতিকে গম পালেই যেতিয়া অহা 10 দিনৰ ভিতৰত এই ঘৰ খালী কৰি দিবলৈ কোৰ্টৰ পৰা নিৰ্দেশ জাৰি কৰা হ'ল গতিকে আমি আহোঁ এতিয়া নমস্কাৰ হে প্ৰভু সকলো দেখোঁতে শেষ হৈ গ'ল
ধন বোপাই পাহিক মই ধনৰ লগত তাৰ ঘৰলৈ পঠাই দিলোঁ আৰু মই মোৰ নিজৰ গাঁৱৰ ঘৰলৈ ঘূৰি আহিলোঁ। হ'ব আৰে এসপ্তাহ মই তাতে আছো দেখোন। হ'ব 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 আহি যাম। হ'ব হ'ব ৰাখিছোঁ। তহঁত আহিলি? হয় শৰ্মাদা। সকলো কাম ঠিকে থাকে চলিছেনে? চব ঠিক আছে, চব ঠিক আছে। আচ্ছা, বিহপুৰীয়াৰ মাটি টুকুৰা যে মাষ্টৰজনৰ অঁ দখল কৰা হ'ল নে? নিদি পাৰেনে? তাৰ সেই 5 বছৰীয়া বাচ্চাটো যেতিয়াই কিডনেপ কৰি আনিলোঁ ঘৰত আহি চাইন কৰি থৈ গৈছেহি। ঠিকে আছে, ঠিকে আছে। দাদা চাহ। অঁ চাহ খা। ঐ তই ঠিকে আছনে? আছোঁ দাদা। ঠিক আছে বাৰু। দাদা ছমাহ পাৰ হ'ল, সেই বুঢ়াৰ ঘৰটোলৈ যাব লাগিছিল নহয়। ধেৎ তেৰি, মই পাহৰিছিলোৱে বুজিছ। এটা কাম কৰা ভাল হ'ব নেকি? কি দাদা? তই আৰু ৰঞ্জিত সেই ঘৰটোলৈ এপাক যাব লাগিছিল বুজিছ, আলেখ লেখটো চাই আহিবৰ কাৰণে। ঠিক আছে দাদা। হ'ব দাদা, এতিয়াই যাওঁ নেকি? না না, আহিস্তা আহিস্তা, ৰাতি বুজিছ, ৰাতি। ৰচোন কি? কিবা এটা শুনিছোঁ। কি শুনিছ? কিবা এটা শব্দ শুনা নাই? হেই একোৱেই শুনা নাই। কি হৈছে তোৰ? ৰহ মই চাই আহোঁ। ৰচোন। ঐ ক'ত যাৱ? ক'লৈ গৈছ? ৰচোন ৰ। আহি আছোঁ। ক'ত মৰিব গৈছে জানো? অ ৰঞ্জিত, মোৰ নাম ধৰি মাতিছে, মোৰ নামটো মাতিছে। সেয়া শুনিছেনে? ঘৰটোত কোনো নাথাকে। এতিয়া ক'ৰ পৰা মাত মোৰ বৰ ভয় লাগিছে। সেয়া শুনিছেনে? ইয়াৰ পৰা যোৱাকে ভাল হ'ব। বল ইয়াৰ পৰা। এইটো কিয়? কি হ'ব? কিহে নিছে?
তেৰি কি যে কৰে নহয় ইহঁতে কমচে কম ফোনটোতো ধৰিব পাৰে ৰাজু এই ৰাজু গৈছো দাদা কি হ'ল দাদা কওকচোন ইহঁতে ফোনটো ধৰা নাই ইহঁতে ফোন ধৰা নাই নেকি দাদা নাই ইহঁতৰ একো খবৰেই নাই দাদা কি জানো কৰে ইহঁতে নাজানো পাই জানো পাই কিনো হৈছে ইহঁতৰ হে বাদ দিয়ক সিহঁত আহিব আমি শুই থাকোঁ ব'লক ৰাতি বহুত হ'ল মোৰ হ'লে বৰ টোপনি ধৰিছে পাই যা তেনেহ'লে অ ৰাজু ৰাজু মম জুইচলা ক'ত গ'ল অ ৰাজু এইটো ক'ত মৰিলেগে জানো ৰাজু ৰাজু এইবোৰ কি হৈছে পদুমে আনিলে ছোৱালী ও ভৰি আজিকালি যে জুই জ্বলাব এইডাল নজ্বলাই হ'ল নহয় এটাও কাটি ভালকে নজ্বলে জ্বলিলে জ্বলিলে গলেই নহয় কি যে জুচলা কাটি বনাই আৰু কোম্পানীত এইবাৰ জ্বলিলে অ এইটো কি কোন কোন তই কোন তই মুখেৰে নামাত কিয় কোন তই কি খবৰ তোৰ
এতিয়াতো ভয় লাগিছে। তেতিয়াৰ পৰাই আজি পৰ্যন্ত এই ঘৰটো অভিশপ্ত প্ৰেতাত্মাৰ হাতত। তোমালোকৰ লগত ঘটি থকা সকলো ঘটনাৰ বাবে মই দায়ী নহয়। ইয়াৰ বাবে দায়ী এই ঘৰটোত বিচৰণ কৰি থকা প্ৰেতাত্মাবোৰ। এতিয়া বুজি পাইছানে? বুজিছোঁ ককা, কিন্তু কি? আৰু তুমি মোক অকস্মাত ককা বুলি মাতিলা যে? ভুল বুজিছিলোঁ, কিন্তু এতিয়া বুজি পালোঁ। এই ঘৰ সম্পত্তি মাটি বাৰী এই মইনাহঁতৰ কাৰণে আপুনি কিমান ত্যাগ কৰিছিল। মই আপোনাক ককা বুলি মতাটো যোগ্য, কিন্তু এটা কথা কওক, সেই কেদি আৰু ৰঞ্জিতৰ লগত মইনাহঁতো জড়িত আছে নেকি? নহয়, সিহঁতৰ আত্মাই ইয়াৰ পৰা প্ৰতি মুহূৰ্তেই মুক্তিহে বিচাৰিছে। সেয়েহে তোমালোকৰ সহায় বিচাৰি সিহঁতে বাৰে বাৰে প্ৰিয়াক দেখা দি আছে। অঁ, তাই কেৱল মোকেই বাৰে বাৰে দেখা দিছে। মই সিহঁতক দেখা পাওঁ। সিহঁতক মুক্তি দিব পৰা হ'লে বৰ ভাল আছিল। ৰঞ্জিত কেদিহঁতৰ লগত থাকি সিহঁতে বৰ কষ্ট পাইছে, কিন্তু মুক্তি দিয়াটো মোৰ বাবে অকলে সম্ভৱ নহয়। অ' লৰ্ড জিজাছ, সিহঁতক পাৰিলে সোনকালে মুক্তি দিয়া। তোমাৰ শক্তি অপাৰ। আমি সিহঁতৰ কাৰণে একো কৰিব নোৱাৰোঁ নেকি? আমি কিবা এটা কৰিব লাগিব। অৰুণৰ মন্দিৰকতো মুক্তি দিব লাগিব। আমি আপোনাক সহায় কৰিম ককা। অঁ, সহায় কৰিম আপোনাক। নে কি কওঁ পিছে? হয়, সহায় কৰিবই লাগিব। যদি মন্ত্ৰী অৰুণৰ দৰে অৱস্থা আমাৰো হয়। তই ঠিক কৈছ সুমন, যি হয় হ'ব দে। আমিতো এনেও মৰাৰ নিচিনা, পিছত যি হয় দেখা যাব। নে কি বিকি? ঠিক আছে তেন্তে, ডান। ব'লক ককা। ব'লা তেন্তে আমি কিবা এটা উপায় উলিয়াওঁ। সঁচাকৈ সহায় কৰিবা তোমালোকে? অঁ, আমি তোমালোকক সহায় কৰিম। আমিও তোমালোকক সহায় কৰিম দেই। ঠিক আছে। চোৱা, এই কামটো কৰিবলৈ আমি ইয়াৰ পৰা অতি সোনকালে ওলাই যাব লাগিব। সিহঁতক পুতি থোৱা ঠাইডোখৰ টিনাই আমাক দেখাই দিয়াত সহায় কৰিব। কিন্তু ইয়াৰ পৰা আমি ওলাম কেনেকৈ? দৰ্জাখনো খোল নাখায়। কথাষাৰ চিন্তা কৰি চাইছনে? কোনো চিন্তা নাই, মোৰ হাতত এটা বস্তু আছে। মই এই ঘৰটোৰ বাহিৰে ভিতৰে ঘূৰি ফুৰিব পাৰোঁ। সিহঁতে মোক কোনো অন্যায় কৰিব নোৱাৰে। মই গৈ দৰ্জাখন খুলি দিম আৰু তোমালোকে ইয়াৰ পৰা দৌৰা দৌৰিকৈ ওলাই যাব লাগিব। কিন্তু মই বেছি সময় দৰ্জাখন খুলি ৰাখিব নোৱাৰিম, কাৰণ সিহঁতে মোক বাধা দিব। ঠিক আছে ককা, তহঁত সাজুনে? আমাৰ পিছে পিছে তহঁত দৌৰা দৌৰিকৈ ওলাই আহিবি। ঠিক আছে, আহক ককা। ঠিক আছে, ব'লা। ককা, কি হৈছে এইবোৰ? কিবা এটা কৰক ককা। জানি এইবোৰ কি
কৰিলা প্ৰভু কি কৰিলা নেকান্দিবি প্ৰিন্স অধৈৰ্য নহবি কিবা এটা কৰিম নহয় তই নেকান্দিবিচোন তাইৰ কথা এতিয়া আমি ভাবি কোনো লাভ নাই আমি এতিয়া ইয়াৰ পৰা সোনকালে যাব লাগে ব'লাই নহ'লে আমাৰো অসুবিধা হ'ব এতিয়া ইয়াৰ পৰা ব'লা সোনকালে যাওঁ ব'লা ব'লা সুমন তুমি প্ৰিন্সৰ লগত থাকা আমি ককাৰ লগত যাওঁ আমি বহুত হাতে আছোঁ হেমন্ত খুৰা আমি বৰ কষ্টত আছোঁ তোমালোকে কিবা এটা কৰি আমাক মুক্তি দিয়া আই মোৰ তিনাজনী তই নাকান্দিবি আই তই নাকান্দিবি আমি তহঁতক মুক্তি দিবলৈ আহিছোঁ বিকি তুমি খানিবৰ কাৰণে কিবা ব্যৱস্থা এটা কৰা ঠিক আছে ককা আৰে এজনী ক'ত গ'ল ইয়াত আছিলেচোন ক'ত গ'ল আই টিনা তই কেনি গ'লি হে কেনি গ'লি বিকি তুমি খান্দা সোনকালে খান্দা খান্দিছোঁ ককা জেনি মোক খেই থৈ কিয় গুচি গ'লা চোৱাচোন যেনে কি হৈছে সুমন সুমন এটা সুমন সুমন নজনী মই তোমাৰ প্ৰিন্স জানি এইবোৰ কি ক'ব লৈছ জানি No! No!
সোনকাল কৰা বিকি সোনকালে জ্বলোৱা এই মইনাহঁত ইমান কষ্ট পাইছে আজি নাকান্দিব ককা নাকান্দিব মইনাহঁতৰ আত্মাই আজি মুক্তি পাইছে নহয় নাকান্দিব নাকান্দিব মইনাহঁতৰ আত্মাই শান্তি পাব বলক বলক ককা বলক সুমন সুমন সুমনৰ কি হৈছে সুমন সুমন এই কি হ'ল সুমন প্ৰিন্স ক'ত গ'ল? সুমন উঠছোন সুমন প্ৰিন্স ক'ত হেই ঐ, উঠছোন। প্ৰিন্স ক'ত আৰু তোৰ কি হৈছে ক'ত গ'ল? সুমন ঐ সুমন প্ৰিন্সক যেনিয়ে ৱালৰ মাজেদি টানি লৈ গ'ল হে ভগৱান নাকান্দিবি সুমন সোনকালে যাব লাগে নহ'লে সিহঁতে আমাক ইয়াত চিৰদিনৰ কাৰণে নাকান্দিবি পেটত নকৰি ৰাখি থ'ব ব'লা 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 সোনকালে ব'লা সোনকালে ব'লা আহক ককা আহক সোনকালে আহক ব'লা ব'লা সোনকালে আহক ব'লা ব'লা গৈ থাকা মই ফুৰা মানুহ বেছি খৰকৈ যাব নোৱাৰোঁ নহয়